Hello everyone, good morning. Good morning মানে বৰ্তমান ইভিনিঙে হৈছে কিন্তু আপোনালোকে ৰাতিপুৱা পাব ভিডিঅ'টো সেইকাৰণে মৰ্নিং বুলিয়ে কওঁ। বৰ্তমান পিজ্জা এটা বনাই আছোঁ আৰু এটা চিকেন আৰু পনীৰ চিকেন প্লাছ পনীৰ মানে দুটা মিক্স থকা এটা পিজ্জা অৰ্ডাৰ আহিছে। অৰ্ডাৰটো বনাই আছোঁ, অৰ্ডাৰটো কমপ্লিট কৰি আছোঁ, কমপ্লিট হোৱা নাই বৰ্তমান বনাই আছোঁ আৰু আমাৰ ওচৰৰে ভাইটি এটা দিছে আৰু এইটো পিজ্জাটো 8 ইঞ্চিৰ হয় মানে 8 ইঞ্চিৰ পিজ্জাটো এইটো ট্ৰেটো মানে 8 ইঞ্চিৰ আৰু বৰ্তমান চচ লগাই আছোঁ। তো এতিয়া চচটো হ'ল, এতিয়া ইয়াতে দিম চিজ, তো চিজটো আনি আছোঁ, চিজটো আনিব পাৰে। আমি ভেজ পিজ্জাত 150 টকা লওঁ আৰু পনীৰ পিজ্জাত 220 আৰু চিকেনত 200 আৰু ইফালে এইটো মিক্স আছে পনীৰ আৰু চিকেন, তো এইটো 250 টকা। কাৰোবাক যদি লাগে তেতিয়াহ'লে আপোনালোকে ক'ব পাৰে, ওচৰৰে যদি কোনোবাক লাগে। আৰু তাক বোলে বহুত চিজ লাগে সেইকাৰণে চিজ বেছিকৈ দিব লাগিব। চিজ মানে বেছিকৈ খায় ভাইটিটোৱে, সেইকাৰণে চিজ বেছিকৈ অলপ দিম। এইখিনি চিজ দিলোঁ আৰু ইয়াতে টপিং কৰিম। এইখিনি কাটি দিছে না পনীৰখিনি, এতিয়া পনীৰ আৰু এটা আজি কেকো আছে অৰ্ডাৰ, চকলেট কেক। এতিয়া লাগব আৰু চকলেট কেকটো ল'ব আহিব 5টামান বজাত। কেকটো ভণ্টি বনাল আৰু মই কেক নবনাওঁ, আচলতে সৰুৱে বনাই আমাৰ। আৰু মই পিজ্জা চিজ্জা বনাওঁ আহিলে, পিজ্জা সৰুও জানে কিন্তু মই কেকটো ভালকৈ নাজানো, মোৰ অলপ দিগদাৰ হয়। মোৰ প্ৰেক্টিচ মানে হোৱাই নাই কেকটোৰ, সেইকাৰণে অলপ দিগদাৰ হয়। নহ'লে এনে কি দিয়ে কি নিদিয়ে মানে সেইটো জানো, কিন্তু মোৰ ফিনিচিংটো ভাল নহয় আৰু নিজৰ কাৰণে বনাব পাৰোঁ, ঘৰত খোৱাকৈ বনাব পাৰোঁ এনেধৰণৰ। চাৰে 4টাত লাগব, 4টা বাজিলে আৰু ওচৰৰে দিয়া আহিব লাগিব, ওচৰৰে হয়। গোটেইখিনি দিম। তো ইয়াতে আৰু এনে অলপ ভেজিটেবলছ দিম, কেপচিকাম ওপৰতে এনে ভেজিটেবলছখিনি দিলে মানে দেখাত ধুনীয়া দেখি টপিংছটো। পিঁয়াজ দিম আৰু তো হ'ল গোটেইখিনি। এডাল ইয়াতে এই অৰেগেনো ইয়াতে ওপৰত এনেকৈ দিম, চিটা দিম। আৰু অলপ চিজ দিবা আছে, পাহৰি গৈছিলোঁ, তাক চিজ এক্সট্ৰা চিজ লাগিব সেইকাৰণে চাব পাৰে। চিজটো দিলোঁ, ইয়াতে অৰেগেনোটো আৰু অলপ দিম আৰু এইটো চিলি ফ্লেক্স। এইটো আমি ঘৰতে শুকান জ্বালা আনিটো মিক্স কৰিছোঁ, মানে গুড়া কৰিছোঁ মিক্সিত। তো এতিয়া হ'ল, এবাৰ অভেনত দিম। এইখিনি হ'ল, আপোনালোকক দেখাই আছোঁ একবাৰ ওপৰৰ পৰা। এইখিনি গোটেইখিনি হ'ল। ইয়াতে পনীৰ আৰু প্লাছ চিকেন আছে আৰু ভেজিটেবলছ কেপচিকাম অকল দিছোঁ আৰু ইফালে পিঁয়াজ আছে অলপ, অৰেগেনো আৰু ইফালে চিলি ফ্লেক্স। তো এতিয়া ইয়াতে অভেনত দি দিম। এবাৰ হ'ল, তো ইয়াতে দিছোঁ 200 অলপ কম দিছোঁ আৰু এইটো হেৰিটো 30 দিছোঁ। ইফালে আছে দেখা নাপায়, ইফালে মানে বস্তু আছে। তো এতিয়া হৈ থাকিব, হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। আৰু ইফালে সেইটো অৰেগেনো আৰু চিলি ফ্লেক্সটো ভৰাৰ কাৰণে এনেকৈ সৰু সৰু মানে পিপিয়ে লৈ আনিছোঁ আৰু সৰু সৰু পিপিতে ভৰাই দিম। যিহেতু সেনেধৰণৰ একো আমাৰ পেকেট নাই, বাকী চচটো খালি হেৰিত দিম, সেই পেকেটত দিম আৰু কেইটামান নাথাকিলেও এনেকৈ ভৰাই দিম। শেষ হৈছে হঠাতে আনবাও দিগদাৰ হয় আৰু সেইকাৰণে এতিয়া ইয়াতে সেইখিনি এনেকৈ ভৰাই দিম। তাতে যিহেতু দিছোঁৱে, ইয়াতে ইমানখিনি নিদিওঁ, অলপ অলপ দিম, অলপ অলপ হেৰি কৰি কিনে দিলেও হ'ব।
ইমানখিনি মেদি বেছিকৈ দিলে আৰু বেছি এই যদি বেছিকৈ দিয়া হৈ গ'লে নিমখ বেছি হয় আৰু বেছি জ্বালা দিলে বেছি জ্বালা লাগবে সেইকাৰণে অলপ অলপ দিম বাকী সেইখিনি মানে দিয়াই থাকে আগতে হেৰি কৰাতে বনাওঁতে দিয়া থাকে বাকী এইখিনি দি দিছোঁ অলপ অলপ এবাৰ এই দুটা এনেকৈ মতি কিনে এইটো একেলগে ইয়াতে এনেকৈ দি আছে এই দুটা হ'ল আৰু বাকী চচ সৰু সৰু পেকেট দুটা দিম সৰু পেকেট যদি ডাঙৰ পেকেট হয় এটাই দিম আৰু সৰু পেকেট যদি দুটা দিম তো হ'ল এইখিনি বাকী ইমান চব থৈ দিম পিজ্জাটো হ'ল এবাৰ পিজ্জাটো হেৰি কৰোঁ মস্ত গৰম আছে একটু বন্ধ করুন পিজ্জা রেডি পিজ্জা দিব যাওঁ আৰু ইয়াৰ লগত 2 পেকেট চচ আৰু এইখিনি বান্ধি হ'ল পিজ্জা দিব যাওঁ ডেলিভাৰী হোম ডেলিভাৰী ফটো হেল্ল' এভৰিৱান এবাৰ মই হোম ডেলিভাৰী দি আহোঁ আমাৰ স্কুটিখন নাই সেইকাৰণে কাকাহঁতৰ স্কুটিখনে ল'ব আহিছোঁ তো এবাৰ দি আহোঁ স্কুটি ওলাওঁ